আজি আচলতে এক অভিশপ্ত দিন, কিয়নো আজিৰ দিনটোতে আমাৰ মাজৰ পৰা আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আজিৰ দিনটোতে বিদায় ল'লে। অত্যন্ত বেদনাদায়ক এটি খবৰ, আৰু এই মুহূৰ্তত মই আপোনালোকৰ মাজত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ জুবিন গাৰ্গক এক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে। আৰু যদি আপোনালোকে মোক ভালদৰে প্ৰত্যক্ষ কৰিছে, আচলতে ভিতৰৰ পৰা সম্পূৰ্ণকৈ মই ভাঙি পৰিছোঁ, কিয়নো এনেকুৱা এটা খবৰ কোনো শুনিব নিবিচাৰে। আৰু আপোনালোকে সকলোৱে গোটেইখিনি কথা ইতিমধ্যে জানে যে ছিংগাপুৰত এক ফেষ্টিভেলত তেখেতে অংশগ্ৰহণ কৰিব গৈছিল, আৰু তাতে তেখেতৰ এক দুৰ্ঘটনা বুলি ক'ব লাগিব, সাগৰত এক দুৰ্ঘটনাত তেখেতৰ মৃত্যু হয়। আৰু যি খবৰে সমূহ বিশ্ববাসীকে আচলতে শোকস্তব্ধ কৰি তুলিছে, শোকত ম্ৰিয়মান হৈ পৰিছে সকলো। প্ৰতিটো চুকে কোণে আপুনি যদি আজি চাই, জুবিন গাৰ্গৰ নামত এগছি বন্তি হ'লে সকলোৱে জ্বলাইছে। এগছি বন্তি জ্বলাই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কিয়নো সকলোৰে প্ৰিয় শিল্পী আছিল তেওঁ, সকলোৰে আদৰৰ শিল্পী আছিল তেওঁ। সেইকাৰণে হয়তো তেখেতক হাৰ্টথ্ৰব বুলি কোৱা হৈছে। মৃত্যু এক চিৰন্তন সত্য, সেয়া সকলোৱে জানে। মৃত্যুক সকলোৱে স্বীকাৰ কৰি ল'ব লাগিব, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ কথা যেন কোনো কাহানিও কল্পনা কৰা নাছিল। মোৰ দৰে প্ৰতিগৰাকী অসমীয়াই হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ কথা কাহানিও কল্পনা কৰা নাছিল, কিন্তু আজি দুপৰীয়া প্ৰায় 2:30 ওচৰা ওচৰিকৈ সেইখিনি সময়তে ছিংগাপুৰৰ পৰা এক খবৰ আহিল, আৰু সেই খবৰে প্ৰতিগৰাকী ব্যক্তিক আচলতে শোকত ম্ৰিয়মান কৰি পেলাইছে, কিয়নো যিটো খবৰৰ আশা কোনোদিনে কোনো গৰাকী ব্যক্তিয়ে কৰা নাছিল। যি নহওক, মৃত্যু চিৰন্তন সত্য, সেয়া বাস্তৱ কথা, আৰু বাস্তৱক সকলোৱে স্বীকাৰ কৰি ল'ব লাগিব। কিন্তু আমাৰ সকলোৰে আদৰৰ প্ৰিয় হাৰ্টথ্ৰব জুবিন গাৰ্গ যে এনেদৰে এক দুৰ্ঘটনাত মৃত্যু হ'ব, সেয়া কোনেও মানি ল'ব পৰা নাই। কি দি যোৱা নাই জুবিন গাৰ্গে? জুবিন গাৰ্গ কেৱল এজন ব্যক্তিৰ নাম নহয়, জুবিন গাৰ্গ নামটো হৈছে এটা অনুষ্ঠানৰ নাম, আৰু যিটো অনুষ্ঠানৰ নাম নোহোৱাকে, যিগৰাকী জুবিন গাৰ্গৰ নাম নোহোৱাকে অসমত কোনো এক সাংস্কৃতিক অনুষ্ঠান আচলতে নহয় বুলি ক'ব পাৰি। আজি বিভিন্ন চুকে কোণে জুবিন গাৰ্গক যদিও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে, কিন্তু ওচৰত বজাই ৰাখিছে জুবিন গাৰ্গৰ সেই তাহানিৰ পুৰণা গীতসমূহ। আচলতে জুবিন গাৰ্গে আমাক বহু কিছু দি থৈ গ'ল, কিয়নো আমাৰ শৈশৱ পাৰ হৈছিল জুবিন গাৰ্গৰ গীত শুনি, আৰু আমাৰ শৈশৱ পাৰ হোৱা গীতসমূহৰ গায়কজনৰ এনেকুৱা এক মৰ্মান্তিক খবৰ আমি কেতিয়াও বিশ্বাস কৰিব পৰা নাই, আচলতে সঁচাকৈ ক'ব লাগিলে। কিন্তু মই পুনৰবাৰ কৈছোঁ, মৃত্যু এক চিৰন্তন সত্য, আৰু বাস্তৱক সদায় স্বীকাৰ কৰি ল'ব লাগিব। কেৱল অসমীয়া ভাষা বুলিয়ে নহয়, বিভিন্ন ভাষাত তেখেতে গীত গাই থৈ গৈছে। অসমীয়া সংস্কৃতিক, অসমীয়া সংগীত জগতক তেখেতে চহকী কৰি থৈ গ'ল। জুবিন গাৰ্গে অসমক বহু কিছু দি থৈ গ'ল, কিন্তু আমি বাৰু জুবিন গাৰ্গক কি দিব পাৰিছোঁ, সেয়া সকলোতকৈ ডাঙৰ প্ৰশ্নবোধক হৈ ৰ'ব। সেইসমূহ কথা বাৰু মই এই ভিডিঅ'টোত আলোচনা নকৰোঁ, কিয়নো এই ভিডিঅ'টো মই নিৰ্মাণ কৰিছোঁ এটা কাৰণতে, যে ভিডিঅ'টো আচলতে মই নিৰ্মাণ কৰিব পৰা অৱস্থাতে নাছিলোঁ। বহু পলমকৈ মই ভিডিঅ'টো তৈয়াৰ কৰি আছোঁ, কিয়নো মই মানসিকভাৱে খুবেই ভাগি পৰিছোঁ। কেৱল মই বুলি নহয়, প্ৰতিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে আজি ভিতৰি তেওঁলোকে ভাঙি পৰিছে। আজি সন্ধিয়াৰ ভাগত বহুত ঠাইত মই দেখিলোঁ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে, আৰু সেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত
শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি একাংশ ব্যক্তিয়ে একাংশ সৰু সৰু শিশুসকলে কান্দিছে, হিয়া ঠাকুৰে কান্দিছে। তেওঁলোকে গম পাইছে জুবিন গাৰ্গ যে আৰু আমাৰ মাজত নাই। জুবিন গাৰ্গ এনেকুৱা এগৰাকী ব্যক্তি আছিল, মই কি ক'ম, মই ক'লে মই শেষ কৰিব নোৱাৰিম। জুবিন গাৰ্গে কি আছিল সেয়া সকলোৱে জানে। জুবিন গাৰ্গে ভাৰতবৰ্ষক কি দি থৈ গ'ল সেয়া কথা সকলোৱে জানে। সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষক তথা অসমক চিনাকি কৰাই দিছিল জুবিন গাৰ্গে। প্ৰায় 40,000 গীত তেখেতে গাইছিল আৰু এই গীতসমূহ বাণীবদ্ধ হৈ আছে। জুবিন গাৰ্গ বাৰু আমাৰ মাজৰ পৰা গুচি গ'ল, সেয়া মৃত্যু এক চিৰন্তন সত্য, বাস্তৱ কথা। সেয়া বাস্তৱক আমি সকলোৱে স্বীকাৰ কৰি ল'ব লাগিব। জুবিন গাৰ্গ কায়িকভাৱে যদিও আমাৰ মাজৰ পৰা আজিৰ দিনটোত গুচি গ'ল, কিন্তু জুবিন গাৰ্গৰ গীতসমূহ আমাৰ মাজত সদায় চিৰসেউজ হৈ ৰ'ব। আমাৰ শৈশৱ পাৰ হৈছিল। জুবিন গাৰ্গ কেৱল আমাৰ বাবে এটা নামেই নাছিল, আচলতে আমাৰ সমনীয়া যিসমূহ ল'ৰা ছোৱালী আছে তেওঁলোকে জানে ভালকৈ, জুবিন গাৰ্গ আমাৰ বাবে এটা আৱেগ আছিল, এটা আৱেগৰ নাম আছিল জুবিন গাৰ্গ। আৰু সেই আৱেগজনেই আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। অত্যন্ত এক বেদনাদায়ক আচলতে এইখিনি মুহূৰ্ত বুলি ক'ব লাগিব। যিগৰাকী গায়কৰ গীত শুনি আমি শৈশৱ পাৰ কৰিছিলোঁ, আমাৰ সোণালী শৈশৱ আমি পাৰ কৰিছিলোঁ, যিগৰাকী গায়কৰ গীত শুনি আজি এইগৰাকী গায়কবোৰ আমাৰ মাজৰ পৰা গুচি গ'ল। তো জুবিন গাৰ্গক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আজিৰ দিনটোত বিদায় ল'লে যদিও আমি কিন্তু তেখেতক আমাৰ মাজত, আমাৰ মনত প্ৰতিগৰাকী অসমীয়াই তেখেতক জীয়াই ৰাখিব। জুবিন গাৰ্গ অমৰ হ'ব লাগিব। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক।